हेलो गाइज बार मैं दुजनिया आज गई नगाँव बार विशेष एटा कामत और गाइज बासखने आमक धोखा दी दिसे ब्रिजर সেইটো पारলৈকে যাম বুলি কই আমাক এইটো পাৰতে নমাই দিছে আহি পোৱাৰ পিছত কৈছে যে নাযাও আৰু ইয়াৰ পৰা তাৰপিছত আমি কেইটামান খোৱা বস্তু কিনি ললো খাই খাই আমি নগাঁও গৈ পালো ৰাইজ বা আকৌ গৈয়ে চেণ্ডেল বিচৰাত লাগি পাঞ্জাব বডি আকৌ কাকা চিৰেন্ডা সাপ্লাই ইমান ধুনীয়া না বগাবৰা চাব যাবি ইমান এনে চেৰি ফুৰি দিয়ে নহয় ট্ৰাকত কাকা একেবাৰে এনেকে মাথাত পাগুৰি মাৰিলে আমাৰ মামনি বাই ডিউটিৰ পৰা আহি আছে ৰিপ্লেজন চাব যোৱাৰ কথা কৈ আছিলে পইচা নাই কাৰণে বোলে তাই দাদাৰ ট্ৰাকত যায় গাইজ ৰিপ্ৰেজেণ্ট চাব তাৰপিছত এইবোৰ কথা পাতি পাতি আমি আকৌ ইভিনিং ওলাই গ'লোঁ ভুটীয়া মাৰ্কেটত বাও বোলে এখন মাফলা কিনে আৰু গাইজ মইতো আৰু পইচা চইচা নাই মই একো কিনিব পৰা নাই আৰু তাতে যিটোহে দাম গাইজ কি কম তাৰপিছত ভুটীয়া মাৰ্কেটৰ পৰা ওলাই আমি গ'লোঁ নেহেৰুবালি তাতে আমি দুখনমান ফটো চটো উঠি ঘৰলৈ বুলি উভতিলোঁ তেনেহ'লে আজি বাই